আজি আমাৰ 2020 চনত অল বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চৰ জন্ম হৈছিল। গতিকে সেই দিনটো সংগতি ৰাখি আজি 2021 31 আগষ্টত আমি অল বিটিআৰ বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ ওলাইছোঁ বা কৰিছোঁ। গতিকে এই প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে আমাৰ যিসকল আমাৰ অল বিটিআৰ তথা অল আছামত থকা বৰ্মন কছাৰী জনগোষ্ঠীসকলৰ স্বাৰ্থৰ হকে আমি সদায় কাম কৰি আহিছোঁ আৰু আহি আজি আমি 1 বছৰত ভৰি দিলোঁ। আৰু যোৱা আমাৰ কাৰ্যকালত আমাৰ এই জনগোষ্ঠীটোৰ হকে আমি যিটো নেকি নতুনকৈ আমাৰ 2020 ডিচেম্বৰ মাহত আমাৰ পৰিৱৰ্তনৰ স্বাৰ্থত এটা সুশাসন ব্যৱস্থাৰ স্বাৰ্থত এটা পৰিৱৰ্তনৰ কামী চৰকাৰ গঠন হৈছে। আৰু সেই চৰকাৰখন সন্মানীয় আমাৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়োদেৱৰ নেতৃত্বত এখন চৰকাৰ গঠন হৈছে। আৰু সেই চৰকাৰক আমি গঠন প্ৰক্ৰিয়াৰ পৰাই আমি সেই চৰকাৰখনৰ গঠনত আমি বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চই সহায় সহযোগিতা কৰি আগবাঢ়ি আহিছিলোঁ। আৰু আমি তেওঁৰ যিটো নেতৃত্ব, সবল নেতৃত্বত আমি এই বৰ্মন কছাৰী জনগোষ্ঠীটোৱে আমি আশাবাদী যে আগন্তুক যিটো নেকি আমাৰ তেওঁৰ কাৰ্যকালত আমাৰ যিখিনি আমাৰ বৰ্মন কছাৰীসকলৰ সমস্যা, এই সমস্যাসমূহ দূৰীকৰণৰ ক্ষেত্ৰত তেওঁ আমাক আগভাগ কথা দি তেওঁ ৰাখিছে। আৰু আমি এতিয়া আশাবাদী যে সেই কথাখিনি তেওঁ এটা এটাকৈ আমাৰ সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি আমি আশাবাদী। আৰু লগতে যে আমাৰ কিছুমান যদিও সমস্যা হৈ আছে, গতিকে বিশেষকৈ আমাৰ বৰ্তমানৰ সমস্যা হৈ আছে যে আমাৰ যিটো নেকি ST চাৰ্টিফিকেট যিটো সমস্যা, এই সমস্যাটো আমাৰ যোৱা আগতেই আমাৰ কিছুমান ডিষ্ট্ৰিক্টত আমাৰ বৰ্মন কছাৰীসকলৰ ST চাৰ্টিফিকেট দিয়া হৈছিল। কিন্তু বিশেষ কাৰণবশতঃ কিবা এটা কাৰণত এই ST চাৰ্টিফিকেটবিলাক বন্ধ কৰা হৈছিল। কিন্তু এতিয়ালৈকেও আমি এই চাৰ্টিফিকেটৰ সমস্যাটো ভুক্তভোগী হৈ আছোঁ। কাৰণ আমাৰ যোৱা যিটো নেকি পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী তথা মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হৈ যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ কাৰণে নামভৰ্তিৰ কাৰণে আবেদন কৰিছে, আৰু সেই আবেদনৰ ক্ষেত্ৰত আমাৰ বিশেষ কৰি আমাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হৈছে। কিন্তু আমি আজিলৈকে এই চাৰ্টিফিকেট DC তথা আমাৰ বিটিআৰৰ চিফ মহোদয়ক আমি অৱগত কৰাইছোঁ। গতিকে এতিয়ালৈকে আমি তেনেকুৱা এটা সুফল পোৱা নাই। গতিকে আজিৰ এই পবিত্ৰ দিনৰ জৰিয়তে আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই চাৰ্টিফিকেটৰ সমস্যাটো অতি সোনকালে দূৰী কৰি আমাৰ যিসকল নেকি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে এটা গঢ়ি দিয়াৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰি দিয়ে। লগতে এই জনগোষ্ঠীটোক যাতে আমাক আগুৱাই যোৱাৰ কাৰণে এটা পথ আগবঢ়াই দিয়ে, তাৰ কাৰণে মই আজিৰ সভাযোগে বা আজিৰ এই দিনটোৰ যোগে আহ্বান জনাইছোঁ। আৰু লগতে এই বৰ্মন কছাৰীসকলে যাতে আমি ঐক্যবদ্ধভাৱে আমি যাতে আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে যাতে এই বৰ্মন কছাৰী জনগোষ্ঠীটোৱে আগন্তুক দিনত আমাৰ যিবিলাক কাৰ্যসূচী হ'ব, সেইবিলাকত যাতে পূৰ্ণ সহযোগিতা কৰি আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে আশা ৰাখি মোৰ এই যিখিনি মোৰ ক'ব লগা মন্তব্য এইখিনি মই এইখিনিতে সমাপ্ত কৰিছোঁ। আজি এই প্ৰতিষ্ঠা দিৱসত আমাৰ বৰ্মন কছাৰীসকল আমি বহু সমস্যাত জৰ্জৰিত হৈ আছোঁ। আজি এই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে মই আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ। আজি বৰ্মন কছাৰীসকল আমি যিবোৰ সমস্যাত সন্মুখীন হৈছোঁ, তেখেতক আমি কিছুদিন আগতে অৱগত কৰাইছোঁ। আমি আশাবাদী তেখেতে নিশ্চয় আমাৰ সমস্যা সমাধান কৰিব। আৰু তাৰপিছতে আমি অসম চৰকাৰক আমি ক'বলৈ বিচাৰিছোঁ যে অসমৰ
অসমৰ চুকে কোণে বৰ্ম কছাৰী জ্ঞাতি বন্ধু বসবাস কৰি আছে, কিন্তু সকলো সমস্যা একে কোনো সমস্যা সমাধান হোৱা নাই। তাৰ বাবে মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, আজি এই পৰিস্থিতি দিৱসৰ পৰা আমাৰ বৰ্মন কছাৰীসকলক যাতে সমস্যা সমাধান কৰি দিয়ে, সেয়ে আমি আজি এই পৰিস্থিতি দিৱস সকলোকে মই আন্তৰিক অভিনন্দন জনাই এইখিনি বক্তব্য সমাপ্ত কৰিছোঁ।